Hello guys, good morning to everyone. So মই এটা খাৰ পাই গ'লে এটা সময় হৈছে প্ৰায় 6টা বাজে। যে সোনকালে ৰাতিপুৱা উঠিলে এইকেইদিন ৰাতিপুৱা সোনকালে উঠি আছো মানে এতিয়া খোজকাঢ়ি আছো অলপ মৰ্নিং ৱাক কৰি আছো। সো যথেষ্ট মানে ভাল লাগে গাঁৱলীয়া পৰিসৰৰ মাজত খোজকাঢ়ি। মই আপোনালোকক এটা ভিডিঅ'ত কৈছিলো যে মই মানে যোনখন স্কুলৰ পৰা মানে মই মোৰ শৈক্ষিক জীৱন আৰম্ভ কৰিছিলো সেই স্কুলখনক মই দেখুৱাম। সো মই এতিয়া মৰ্নিং যেহেতু আহিছোঁ ভাবিছোঁ ইয়াত এটা মানে ভিডিঅ' ক্লিপ লৈয়ে লওঁ, কাৰণ এই যে আপোনালোকে পিছফালে স্কুলখন দেখা পাইছে এইখন হৈছে dalbari kachari প্ৰাথমিক বিদ্যালয়। তো গাই চাব পাৰিছে এইখন হৈছে সেইখন স্কুল যোনখন স্কুলৰ পৰা মই মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। আপোনালোকে যদি নামটো চাই তেনেহ'লে চাব পাৰিব ইয়াতে আছে ওলোটাকে হৈছে dalbari kachari প্ৰাথমিক বিদ্যালয়, dalbari kachari আগৰ বৰসলা শোণিতপুৰ ডিষ্ট্ৰিক্টত পৰে। এইটো Sonitpur ডিষ্ট্ৰিক্টত হয়। সো আমি যেতিয়া এখন স্কুলত পঢ়িছিলোঁ আজিৰ পৰা প্ৰায় 2007 or 6 মানত মই এখন স্কুলত আছিলোঁ। তেতিয়া এইখন স্কুলত ইমান এটা ডেভেলপ নাছিল, মানে অকল এইকেইটামান ৰুমহে আছিল য'ত নেকি অকল ক্লাছ 4ৰ্থ শ্ৰেণীমানৰ পৰাহে ৰুমত মানে বহিব পাৰিছিল। সো এতিয়া যথেষ্টখিনি স্কুলটো উন্নতি হৈছে, স্কুলখন উন্নতি যথেষ্ট হৈছে। ইয়াতে আছিল, এইটো নাছিল আমি পঢ়াৰ সময়ত এইটো যিটো আছে এইটো নাছিল। এইবোৰ নতুনকৈ বনাইছে মানে কেইবছৰ হ'ল চাগে। এই যিটো বাঁহজাৰ দেখা পাইছে চ' আমি ইয়াতে বহিছিলোঁ। তেতিয়া এইবোৰ ৰুম চুম নাছিল। আমি কি কৰিছিলোঁ আগতে সৰু থাকোঁতে বস্তা লৈ আহিছিলোঁ, বস্তা বা কি বুলি কয় ধাৰি বা পাতি বুলি তেনেকৈ আছিল কিবা। চ' সেইবোৰ লৈ আমি কি কৰিছিলোঁ এই বাঁহজাৰৰ তলত বহিছিলোঁ। যথেষ্ট স্মৃতি জড়িত হৈ আছে ইয়াৰ লগত। চ' এতিয়া যথেষ্ট উন্নতি হৈছে, দেখা পায়ো ধুনীয়া লাগিছে স্কুলখন, চ' ভাল লাগিছে। আশা কৰোঁ আৰু উন্নতি হ'ব এইখন স্কুলত। চ' এই গোটেই dalbari অঞ্চলৰ এইখনে এখন স্কুল হয়, মানে ইয়াৰ বহুত দূৰ দূৰণিৰ পৰা ইয়াতে ছাত্ৰ ছাত্ৰীসকলে আহে। বিহুৰ বন্ধ আছিল সেইকাৰণে মানে বিহুৰ বন্ধ আছিল গোটেইবোৰ কাম চাপ কৰি আছে। আজি চাগে স্কুল খুলিব, চ' চাফা কৰিব, তেতিয়া দেখিবলৈ আৰু ধুনীয়া হ'ব। চ' এইটো ডাঙৰ ফিল্ড হয় এখন, মানে দেখা পাই ভালে লাগে আৰু। চ' এইটোৱে এইখন ইয়াতে নাছিল, এইটো ইয়াতে এই কোণাত বাজাৰ আছিল, আমি তাতে বহিছিলোঁ। আৰু এবাৰ মোৰ মনত আছে যেতিয়া নেকি ইয়াতে এইখন দেখা পাইছে ইয়াতে কি হৈছিল যাদু খেল এটা আহিছিল যেতিয়া আমি সৰু আছিলোঁ 2006 or 2007 মানৰে কথা। যাদু খেল আহিছিল, চ' ইয়াতে চাইছিলোঁ, এতিয়া মোৰ মনত আছে যাদু খেলখন। আৰু কি হ'ল মই ইয়াৰ পৰা যেতিয়া মই ক্লাছ 2ত পঢ়োঁ, ক্লাছ 2007 or 6 মান তেনেকুৱা সময়তে ক্লাছ 2ৰ পৰাই মানে মই ইয়াৰ পৰা গুৱাহাটীলৈ গুচি গ'লোঁ মা দেউতাৰ লগত। পিছলৈ আৰু এখন স্কুল এৰিব লগা হ'ল। এইটো ৰাস্তা হয়, এইটো গেট, সেইটো কি হয় গেট হয়, এইখন ৰাস্তা হয়। চ' এইখন ৰাস্তাৰ ওচৰৰে যেতিয়া মানে পাৰ হৈ যাওঁ তেতিয়া এই স্কুলখনলৈ চাওঁ, এই স্কুলখনলৈ মনত পৰে। কাৰণ মানুহ এজন জীৱনৰ শিক্ষা হৈছে আটাইতকৈ ডাঙৰ বস্তু। চ' সেই বস্তুখিনি কিমানখিনি পাইছোঁ নাজানো, যিহেতু যিমানে নহওক এইখন মজিয়াৰ পৰাই মই মোৰ শৈক্ষিক জীৱন আৰম্ভ কৰিছিলোঁ আপোন গাঁৱৰ। চ' এইখন স্কুলৰ প্ৰতি শ্ৰদ্ধা ভক্তি আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতলৈ বৰ্তি থাকিব, চলি থাকিব, কেতিয়াও সেইবোৰ কমি নাযায়। এতিয়াতো আৰু স্কুল খোলা নাই, নহ'লে দেখাব পাৰিলোঁ হয়। খুবেই সুন্দৰ পৰিৱেশ আৰু এতিয়া মৰ্ণিং সময় হৈছে, এতিয়া ইমান ধুনীয়া লাগি আছে, তাৰ ফ্ৰেছনেছ ফিল হৈ আছে, যথেষ্ট ফ্ৰেছনেছ লাগি আছে ইয়াতে থাকি। কাৰণ এইফালে গছ আছে আৰু এতিয়াতো বহাগ মাহ হয়। চ' গোটেই গছ গছনিত মানে কি কুঁহি পাত ওলাইছে, চ' দেখিবলৈ আৰু মানে ভাল লাগে। যথেষ্ট উন্নতি হৈছে আৰু উন্নতি হওক তাৰে কামনা কৰি। চ' স্কুলৰ ভিউজখিনি মই এইখিনিয়ে দেখালোঁ। আৰু এইফালে আৰু নতুনকৈ বনাই আছে, প্লাছ এইটো কোণাত যিটো দেখা পাইছে এইটো অংগনবাদী হয়। মানে এতিয়া ইয়াতে ক্লাছ 5লৈ আছে, আগতে ক্লাছ 4লৈ আছিল। চ' এতিয়াতো প্ৰায়বোৰ স্কুলত 5লৈ হেৰি কৰে, তাৰপিছতে মানে ME স্কুল বা হাইস্কুলত এডমিশ্যন ল'ব যায়। ভালেখিনি ষ্টুডেণ্টছ আছে ইয়াতে। এইটো আপোনালোকে দেখা পাইছে, এইটো স্কুলৰ বাউণ্ডাৰী, ইয়াৰ পৰা ষ্টাৰ্ট হৈ একদম ইমান দূৰলৈ যাই পাই চাওক, এই তালৈকে যাই পাইছে। ইমান ডাঙৰ এখন এৰিয়া লৈছে। যথেষ্ট ফিল্ডো আছে, কাৰণ খেলা ধূলা কৰিবৰ কাৰণে ফিল্ডো লাগে। চ' সেইকাৰণে ইয়াতে ফিল্ড ৰাখিছে। এইটো যিটো চাওক আহঁত গছ হয়,
আমি থাকোঁতে এইটো আহঁত গছ চাগে নাছিল, তেতিয়া একদম সৰু আছিল, কিন্তু এটা ডাঙৰ হৈছে। যথেষ্ট স্মৃতি জড়িত হৈছে এইখন স্কুলৰ লগত। আমাৰ ইয়াৰে যিখিনি আমাৰ দলবাৰী কছাৰী অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে, তেওঁলোকৰ প্ৰথম শৈক্ষিক জীৱন এইখন স্কুলৰ পৰাই আৰম্ভ হয়। তাৰপিছত বহুতে ইয়াৰ পৰা দূৰ দূৰণিলৈ যায়, কিন্তু যিয়ে নহওক এইখন স্কুলৰ পৰাই তেওঁলোকৰ শিক্ষা জীৱন আৰম্ভ কৰে। মই এবাৰ আপোনালোকক দেখাই দিছোঁ। এইটো যিটো আছে, এইটো চাগে এইটো নাছিল, ইয়াতে বাজাৰ আছিল। ইভেন বাজাৰটো এতিয়াও বাঁহজোপা এতিয়াও আছে। আৰু আমি ইয়াতে বহিছিলোঁ, মেক্সিমাম আমি এইখিনিতে বহিছিলোঁ, কাৰণ তেতিয়া এইবোৰ নাছিল, এইবোৰ ৰুম নাছিল। সেইকাৰণে আমাৰ বাঁহজোপাৰ তলতে আমাক বহুৱাইছিল। আমি বস্তা বা পাতি চাতি তেনেকৈ কিবা লৈ আহিছিলোঁ। ইভেন তেতিয়া আমি বেগ আনিছিলোঁ নে নানিছিলোঁ পাহৰি গৈছোঁ, বাট বস্তা ঠিকে আছিল আমাৰ লগত। মানে মাটিত আমি পাৰি দিছিলোঁ, পাৰি কেনে আমি বহিছিলোঁ, বহুত খেলিছিলোঁ এইখন স্কুলত, বহুত দৌৰা দৌৰি কৰিছিলোঁ। সেইবোৰ এতিয়াও মনত পৰে। ছাৰহঁতে মাৰিছিলোঁ। মোৰ এটা কথা এতিয়াও মনত পৰে, যেতিয়া নেকি আমি LP স্কুলত পঢ়ি আছিলোঁ, তেতিয়া সৰু আছিলোঁ, জাষ্ট প্ৰথম জইন কৰিছিলোঁ। তো তেতিয়া ইমান নাজানো, ক্লাছ 1 or 2 আছিলোঁ। তেতিয়া ছাৰহঁতে মানে কিবা যদি লিখি আনিব দিয়ে, নোৱাৰিলে ছাৰে কৈছিল যে এই যে চিলেট বুলি কয়, চিলেট, আৰু তাতে চক পেঞ্চিলৰ দৰে যে এটা পেঞ্চিল আছিল, আমি সেইটো পেঞ্চিল তেতিয়া ইউজ কৰিছিলোঁ আৰু চিলেট ইউজ কৰিছিলোঁ। আৰু সেইটো মানে কিবা মুচিব লগা হ'লে আমি এই পানীৰে আমি কি কৰিছিলোঁ, মুচিছিলোঁ লেখাখিনি। তো ছাৰে মানে কিবা লিখিব যদি দিছিল, আমি যদি পাৰা নাছিলোঁ, তেতিয়া ছাৰে কৈছিল যে যদি একো নোৱাৰা তেনেহ'লে কি কৰিবি, চিলেট যিটো আছে তাতে এটা কি কৰিবি, গোল চিহ্ন এটা বনাই লৈ আহিবি। এই গোল চিহ্নৰ মিনিংটো আছিল, তেতিয়া বুজি পোৱা নাছিলোঁ যে একচুৱেলি ছাৰে কি বুজাব বিচাৰিছে। এই গোল মানে ৰাউণ্ড এটা বনাই লৈ চিলেটত মানে ৰাউণ্ড এটা বনাই লৈ আহিব দিছিল। তেতিয়া বুজি পোৱা নাছিলোঁ যে ছাৰে কি বুজাব বিচাৰিছিলে, কাৰণ তেতিয়া সৰু আছিলোঁ। কিন্তু এতিয়া বুজি পাওঁ যে ৰাউণ্ড মানে কি, 0। চ' আমি আছিলোঁ 0, সেই সময়ত আমি 0 আছিলোঁ। ইভেন আজিও 0ই আছোঁ, আজিও 0 আছোঁ, তেনেকৈ একো নাই। তো এতিয়া সেই মিনিংটো বুজি পাইছোঁ। চ' মই এইবোৰ কথা মানে ভাবি থাকোঁ, তাৰপিছত ভাবিলে মানে কেতিয়াবা হাঁহি উঠে। আপোনালোকৰ মাজৰ পৰা যদি কোনোবাই এইখন স্কুলত পঢ়িছিল আৰু যদি আপোনালোকে নিজৰ স্কুলখনক ভাল পায়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই উইদাউট পাৰ্মিশ্যনত এইখন স্কুলত সোমাইছোঁ, কাৰণ কোনো নাই, এতিয়া মই অকলে আছোঁ। উইদাউট পাৰ্মিশ্যনত মই এই ভিডিঅ'টো বনাইছোঁ। যদি কোনোবাই যদি এইখন অঞ্চল মানে এইখন গাঁৱৰ কোনোবা মানুহ যদি কিবা বেয়া পায়, চ' ক্ষমা কৰি দিব। মই আপোনালোকৰ বিনা পাৰ্মিশ্যন লৈ মানে এইখন স্কুলত সোমাই কেনে ভিডিঅ' কৰি আছোঁ। এইখন স্কুলত যেতিয়া আমি পঢ়ি আছিলোঁ, তেতিয়া আমি আৰু এটা কাম কৰিছিলোঁ কি, কেতিয়াবা আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এই গেটটো কি আছে, এই গেটটো চাগে নাছিল, প্লাছ ৱালবোৰো তেনেকৈ নাছিল যেতিয়া আমি পঢ়ি আছিলোঁ। চ' তেতিয়া মানে কি হৈছিল, তেতিয়া যোনফালে কি হ'ল পলাই যাব পাৰি, তেতিয়া কাৰণ সৰু ল'ৰা ছোৱালীবোৰ থাকে না তেনেকুৱা উৎপত্তি আছে। আমিও তেনেকৈ বহুত উৎপত্তি আছিলোঁ, বস্তুটো বদমাছ আছিলোঁ। তেতিয়া কি হৈছে, কেতিয়াবা আমি মন গ'লে কি কৰিছিলোঁ, স্কুলত আহিছিলোঁ ঠিকেই, স্কুলৰ পৰা তেতিয়া আমি কি কৰিছিলোঁ, কোনো গম পোৱা নৈকে আমি পলাই গৈছিলোঁ, কাৰণ তেতিয়া একো নাছিল। চ' এতিয়া চাগে যাব নোৱাৰে তেনেকৈ। আৰু এতিয়াৰ মানুহৰ চিন্তা ধাৰণা বহুত সলনি হৈছে, সৰু মানুহৰ পৰা আদি কৰি ডাঙৰ মানুহলৈকে। এতিয়া মানে হয়তো বুজি পাইছে যে মানৱ জীৱনৰ বাবে শিক্ষাটো কিমান প্ৰয়োজন হয়। চ' সেইকাৰণে চাগে এতিয়া নকৰে, অলপ বহুত কম হৈছে আগৰ পৰা। কিন্তু আমি কি কৰিছোঁ, স্কুলত আহি কোনফালেদি পলাব পাৰোঁ পলাই কেনে গুচি গৈছিলোঁ খেলিবৰ কাৰণে। পথাৰত খেলিব গৈছিলোঁ লগৰবোৰৰ লগত। চ' যথেষ্ট ঘূৰিছিলোঁ এইখন অঞ্চলত, পথাৰে ঘূৰি কেনে বহুত কিবা কিবি খাইছিলোঁ, আলু আৰু এটা পানীত পায়, এইটো কি বুলি কয় মই নাজানো। চ' সেইবোৰ বস্তু আমি কি কৰিছিলোঁ, পথাৰৰ মাজতে আমি কি পুৰি খাইছিলোঁ লগৰবোৰৰ লগত। মানৱ জীৱনৰ বাবে শৈশৱ জীৱন হৈছে আটাইতকৈ সুন্দৰ জীৱন, কাৰণ সেই সময়ছোৱাত মানুহৰ ল'ৰা ছোৱালীবোৰৰ কোনো ধৰণৰ মূৰত একো চিন্তা নাথাকে, জাষ্ট স্কুলত আহিব লাগে, খাব লাগে, পঢ়িব লাগে, খেলিব লাগে। মানুহৰ যিমান বয়স বাঢ়ি যাই থাকিব, মানুহৰ চিন্তা সিমানে বাঢ়ি গৈ থাকিব। চ' শৈশৱ জীৱনত মানে যিমান পাৰে ফূৰ্তি কৰিব লাগে, এনজয় কৰিব লাগে। তো আজিলৈ ভিডিঅ'টো এইখিনিতে। মই মোৰ স্কুলখন মই পঢ়া স্কুলখন আপোনালোকক দেখুৱালোঁ।
কাৰণ দেখাম বুলি কৈছিলোঁ চ' বাই বাই